এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভালে আজি মই ডিনাৰত কি বনাও তাকে আপোনালোকক অলপমান দেখাও ভাবিলো তেনেহলে আপোনালোকে মোৰ ভিডিঅ'টি একেলগে চাই যাব এয়া মই পটল এনেকৈ কাটি লৈছো আৰু আলু সৰু সৰুকৈ কাটি লৈছো আৰু আজি মোৰ ৰেচিপিখিনি হ'ব পুৰা টোটেল নিৰামিষ যিসকলে নিৰামিষ খাই ভাল পায় তেওঁলোকৰ কাৰণে এই ৰেচিপিটো মই আগবঢ়ালো আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলো তেনেহলে ভিডিঅ'টি একেলগে চাই যাব আৰু এতিয়া মোৰ কেৰাহীখন গৰম হৈ গৈছে আৰু মই ইয়াত মিঠাতেল দি দিছো আজি নিৰামিষত আছে পটল পুষ্ট এইটো বেংগলী ডিশ হয় আৰু মই পটল পুষ্টৰ কাৰণে এনেকৈ পটলখিনি কাটি লৈছো আৰু এটা ডিশ আছে সেইটো হ'ল পনীৰ এইখিনি ঘৰতে বনোৱা পনীৰ হয় আমাৰ যেহেতু ঘৰত গাখীৰ ওলাই তাৰে এনেকৈ পনীৰ বনালো আৰু কেতিয়াবা গাখীৰখিনি থাকি যায় সেইকাৰণে মায়ে এনেকৈ পনীৰ বনাই পেলাই আৰু ঘৰতে বনোৱা পনীৰ খাই বহুত ভাল লাগে যিহেতু এইখিনি পাউডাৰ গাখীৰৰ নোহোৱা ঘৰৰ গৰু গাইৰ পনীৰ হয় আৰু আজি আপোনালোকে বনাই দেখাম মই তেনেহ'লে তেলখিনি গৰম হৈ গৈছে এতিয়া মই কাটি লোৱা পটল আৰু আলুখিনি ইয়াত দি দিছোঁ আৰু এতিয়া মই ইয়াত হালধি অকণমান দি দিছোঁ আৰু মই ইমান ভালকৈ বাৰু এই ৰেচিপিটো বনাব নাজানো আগতে দুবাৰমান বনাইছোঁ আৰু এইবাৰ আপোনালোকক বনাই দেখাও ভাবিলোঁ আৰু এতিয়া মই ইয়াত অকণমান নিমখ দি দিছোঁ মই ঢাকনখন লগাই অকণমান সময় সিজিব দিছোঁ আৰু এতিয়া চাওকচোন পটলখিনি অলপ সিজিছে অকণমান এতিয়া মই লৰাই দিছোঁ এয়া এটা চাইডে অকণমান বেছিকৈ সিজিছিলেগৈ মই চালোঁ বুলিয়ে নহ'লে গোটেইখিনি জ্বলি গ'ল হয় আৰু এতিয়া মই এখন প্লেটত পটলখিনি কাঢ়ি ল'লোঁ আৰু একেখিনি তেলতে মই এতিয়া কাটি লোৱা পিঁয়াজ কেইডোখৰ দি দিছোঁ ভালকৈ বনাব নাজানো বাৰু হ'লেও চেষ্টা কৰিছোঁ বেলেগকৈ অকণমান বনাই খাবলৈ যিহেতু পটল ইমানকৈ মই ভাল নাপাওঁ খাই কিন্তু অকণমান বেলেগ ষ্টাইলত বনালে খাবলৈ মন কৰোঁ বাৰু আৰু এতিয়া মই ভালকৈ পিঁয়াজখিনি অকণমান গল্ডেন কালাৰ হোৱালৈকে সিজাম আৰু এতিয়া মই কাটি লোৱা বিলাহীটো দি দিছোঁ মই এটা বিলাহীয়ে ইউজ কৰিছোঁ অকণমান ডাঙৰ আছিলে বিলাহীটো আৰু মোৰ কিনো হৈছে ভিডিঅ' মানে এডিট কৰিবলৈ টাইম নোহোৱা নিচিনা হৈছেগৈ আৰু এলাহো লগা হৈছে ভালকৈ মই আপোনালোকক এইকেইদিন ভিডিঅ' দিব পৰা নাই আৰু মই এতিয়া অকণমান হালধি পাউডাৰ দি দিছোঁ যিহেতু আগতে ৰেগুলাৰ মই ব্লগ ভিডিঅ' নাইবা কিবা ৰেচিপি ভিডিঅ' দি আছিলোঁ কিন্তু আজিকালি মোৰ অকণমানো মানে টাইম নোহোৱা নিচিনা হৈছেগৈ টাইম মেনেজ কৰিব পৰা নাই নে এলাহে হৈছে মই একেবাৰে বুজি পোৱা নাই আৰু সন্ধিয়া হ'লে মানে ভাগৰে লাগে আৰু এতিয়া মই ইয়াত শুকান জলকীয়া 2টা দি দিছোঁ আৰু মই এতিয়া ঢাকন লগাই অকণমান সময় সিজাই ল'লোঁ আৰু এয়া আৰু অলপমান সিজিব লাগিব আৰু এতিয়া মই ইয়াত মেইন ইনগ্ৰিডিয়েণ্টটো দিম পটল পুষ্টৰ এয়া মই আপোনালোকক দেখাম বাৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব লাগিব আৰু আপোনালোকে মোৰ আজি ভিডিঅ'টি চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই এনেকৈ বিলাহীখিনি অকণমান ভাঙি দিছোঁ তেতিয়া সোনকালে ভালকৈ সিজিব নহ'লে বহুত টাইম লাগি যাব সেইকাৰণে একেলগে অকণমান ভাঙি দিছোঁ এতিয়া মই ইয়াত খুন্দি লোৱা নহৰু দিছোঁ মই আজি আদা ব্যৱহাৰ কৰা নাই অকল নহৰু ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে এনেকৈ লৰাই সিজাই ল'ম আৰু এতিয়া মই ইয়াত অলপমান জিৰা পাউডাৰ দিছোঁ বেছি নাই দিয়া অলপমানে দিছোঁ এতিয়া মই ইয়াত অলপমান ৰেড চিলি পাউডাৰ দিছোঁ এতিয়া মই ইয়াত অলপমান গৰম মছলা দিছোঁ বেছি নাই দিয়া অলপমানে দিছোঁ এতিয়া মছলাখিনি মই ভালদৰে এনেকৈ লৰাই অলপ সময় সিজাই লম
আৰু এয়া মই সৰিয়হ খুন্দি লৈছিলোঁ পটল পোষ্টত দিবলৈ আৰু এতিয়া মই ইয়াত সৰিয়হখিনি দি দিম সৰিয়হখিনি নোলাইছে এতিয়া মই চামুচেৰে উলিয়াই ইয়াত দি দিছোঁ এতিয়া সৰিয়হখিনি ভালদৰে সিজাব লাগিব এনেকৈ লৰাই অলপ সময় মই সিজাম তাৰ পাছত ভালকৈ সকলোবোৰ মিহল হ'বলৈ 10 মিনিট মান সময় সিজাব লাগিব তাৰ পাছতে এই ৰেচিপিটো হ'বগে আৰু পাটিটোত লাগি থকাখিনি মই এনেকৈ অকমান পানী দি ইয়াত দি দিছোঁ আৰু এয়া মোৰ সৰিয়হখিনি অলপ সিজি আছে এতিয়া মই ইয়াত অকনমান চেনি দিছোঁ যেহেতু সৰিয়হ তিতা হয় আৰু অকনমান চেনি দিলে তেতিয়া তিতা ভাৱটো নাথাকে আৰু আপোনালোকে বনাওঁতে এনেকৈ অকনমান চেনি দি দিব নহলে অকনমান তিতা লাগিব পাৰে আৰু মই এনেকৈ লৰাই সিজাই আছোঁ তেতিয়াহে ভালকৈ এইটো সিজিব মছলাখিনি এনেকৈ লৰাই থাকিব লাগিব সিজাওঁতে নহলে জ্বলি যোৱা চান্স থাকে সেইকাৰণে এনেকৈ লৰাই মই সিজাই থাকিম এতিয়া মই অকনমান পানী দিছোঁ যেহেতু অকনমান শুকাই যোৱা নিচিনা হৈছে সেইকাৰণে অকনমান পানী দি সিজাইছোঁ আৰু এতিয়া মই ফ্ৰাই কৰি ৰখা পটল আৰু আলুখিনি ইয়াত দি দিছোঁ তেতিয়া ভালদৰে সকলোখিনি মিহল হৈ যাব আৰু এনেকৈ অকনমান লৰাই সকলোখিনি মই মিলাই দিছোঁ তেতিয়া ফ্লেভাৰটো ভাল হ'ব খাবলৈ আৰু এতিয়া মই ইয়াত পানী দিছোঁ আৰু এইখিনি অকনমান সময় মই ঢাকন লগাই ভালকৈ সিজাম আৰু এয়া দেখিছেনে পটলখিনি ভালকৈ সিজি পানীখিনিও শুকাই গৈছে এইখিনি ৰেডি হৈ গ'ল আৰু বেছিকৈ আৰু নিসিজাও নহলে খাবলৈ টেষ্টটো নাইকিয়া হৈ যাব আৰু এয়া মই ফাইনেল লুকটো আপোনালোকক দেখাই দিছোঁ এয়া মোৰ পটল পোষ্টখিনি এয়া মোৰ হৈ গ'ল আৰু এতিয়া মই এয়া আটা মাৰি ৰাখিছোঁ যেহেতু মই আজি ৰুটিৰ লগত এইখিনি খাম আৰু নেক্সটৰ কাৰণে এয়া মই কেৰাহী গৰম কৰি দিলোঁ আৰু এতিয়া মই ইয়াত তেল দিছোঁ যেহেতু নেক্সটটো একদম চিম্পলকৈ আৰু একদম কম সময়তে আপোনালোকক বনাই দেখাম একদম পাল মাৰা নিচিনা হৈছে আৰু ৰেচিপিটো দেখাইছোঁ আৰু হ'লেও মইনো কেনেকৈ একদম কম টাইমতে এইটো বনাই দেখাব পাৰোঁ আৰু মই এয়া কাবেলি বুটখিনি বইল কৰি লৈছিলোঁ এতিয়া মই তেলখিনি গৰম হ'লত কাবেলি বুটখিনি দি দিছোঁ আৰু এটা পিয়াজ কাটিছিলোঁ সেয়াও দি দিছোঁ একদম সিম্পলকৈ বনাইছোঁ দেই আৰু নিমখো দিলোঁ আৰু এতিয়া মই ইয়াত হালধি গুড়াও দি দিছোঁ আৰু এতিয়া মই লৰাই দিছোঁ আৰু ইয়াত মই একো মছলা ব্যৱহাৰ নকৰোঁ অকল পিয়াজ হালধি নিমখ এইখিনি দিয়ে বনাম আৰু বেলেগ এটা বস্তু ইউজ কৰিম বাৰু সেইটো মছলাত নপৰে এতিয়া মই ঢাকনখন লগাই অলপ সময় সিজিব দিম এয়া বুটখিনি অলপ সিজিছে যেহেতু অলৰেডি মই এইখিনি বইল কৰি লৈছিলোঁ আৰু এতিয়া অকণমান লৰাই দিছোঁ কালাৰটো পুৰা য়েল্লোৱে হৈ আছে ভালকৈ এইখিনি অকণমান সিজাম আৰু এতিয়া মই পনীৰখিনি ইয়াত দিছোঁ যেহেতু মই ঘৰত বনোৱা পনীৰ হয় সেইকাৰণে কটাৰ চাইজটো ইমান ভাল হোৱা নাই হ'লেও ঘৰৰ পনীৰ যেতিয়া চলি যায় আৰু যেনেকৈ হ'লেও মই একদম চিম্পলকৈ আজি বনাইছোঁ দেই একদম কম সময়তে কেনেকৈ বনাব পাৰে সেইটোৱে আপোনালোকক দেখাইছোঁ একদম চিম্পলকৈ আৰু কম সময়তে পনীৰ বনাই দেখাইছোঁ আপোনালোকক মানে পনীৰ বনোৱা নাই পনীৰ ৰেচিপিটো আপোনালোকক বনাই দেখাইছোঁ পনীৰটো অলৰেডি ঘৰত আগতে বনোৱা আছিলে মায়ে বনাইছিলে আৰু এতিয়া মই ইয়াত বিলাহী নিদিওঁ কাৰণে টমেটো চচ অলপমান দিছোঁ যেহেতু অকণমান টেঙা মিঠা ফ্লেভাৰ হ'লে ভাল লাগে এতিয়া মই অকণমান ইয়াত পানী দিছোঁ আৰু মই এতিয়া ঢাকন লগাই এইখিনি সিজিব দিম মই পানীখিনি শুকুৱাই দিম জাষ্ট ভালকৈ সিজিবৰ কাৰণে পানী দিলোঁ আৰু এয়া দেখিছেনে পানীখিনি শুকাই গৈছে এইখিনি মই এতিয়া অকণমান লৰাই দিছোঁ আৰু অকণমান সময় সিজিব দি মই এইখিনি খাব পৰা হৈ যাব আৰু কেতিয়াবা আপোনালোকে মোৰ নিচিনাকৈ পনীৰ বনাই খাই চাবচোন যদি আপোনালোকৰ পনীৰ খাব মন যায় আৰু সময় কম থাকে তেতিয়া এনেকৈ বনাই খাব পাৰিব আৰু আপোনালোকে বাৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই ৰুটিকেইখনো বনাই ল'লোঁ
আপোনালোকে যদি মোৰ আজিৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এয়া মোৰ থালখনো ৰেডি কৰি ল'লোঁ। এয়া পটল পুষ্টখিনি, দুডোখৰ আচাৰ লৈছোঁ আমৰ, আৰু 2টা ৰুটি লৈছোঁ। আৰু এইখিনিতে কওঁ যে আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, তেতিয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু আজিৰ এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।